something special about your love. I think I'm ready to find. There's something special about your love. Friends, hope you are doing well. আজিৰ পৰা মই আপোনালোকৰ ওচৰত এটি নতুন চেনেল লৈ আগবাঢ়ি আহিছোঁ, মাজনীজ ব্লগ। মোৰ ফাৰ্ষ্ট চেনেলটো আছিলে মিছন পিয়ৰ মাইণ্ড, আৰু মিছন পিয়ৰ মাইণ্ডত মই ডিছকাশ্যন কৰিছিলোঁ মৰেলিটি সম্বন্ধে। কিন্তু কিছুমান মানুহৰ পৰা ফ্ৰেণ্ডছৰ পৰা অনুৰোধ আহিছিলে যে মই এটি এণ্টাৰটেইনমেণ্ট চেনেল বনাব লাগে, আৰু সেয়েহে আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ এটি নতুন এণ্টাৰটেইনমেণ্ট চেনেল মাজনীজ ব্লগ। আৰু আজি বিশ্ব পৰিৱেশ দিৱস, আৰু এই শুভ ক্ষণত আজিৰ দিনটোত মই এইটো ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু বলক আমি এটি সুন্দৰ মনোমোহা পৰিৱেশলৈ যাওঁ। আৰু অলৰেডি আপোনালোকে দেখিছে মই কিছু মনোমোহা পৰিৱেশ আপোনালোকক দেখুৱাই আহিছোঁ। গতিকে আহক আমি একেলগে প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ উপভোগ কৰোঁ। আৰু মই আশা ৰাখিছোঁ আপোনালোকে মোৰ এই মাজনীজ ব্লগ চেনেলটি মৰমেৰে আঁকোৱালি ল'ব। থেংক ইউ। There's something special about your love. I'm gonna make it mine. There's something special about your love. I think it's one of a kind. There's something special about your love. I want it all the time. আমি আহি পালোঁ এয়া গুৱাহাটী মেডিকেল কলেজৰ গেট। কিমান অপূৰ্ব ৰূপৰ সমাহাৰ, চাওকচোন কিমান ধুনীয়া জৈৱ বৈচিত্ৰ্যৰ এক অপূৰ্ব সমাহাৰ ঘটিছে এই দীপৰ বিল। আৰু এই দীপৰ বিলক আমি সকলোৱে সংৰক্ষণ কৰা উচিত, এখন ফুলনিৰ দৰে আমি সংৰক্ষণ কৰা উচিত মৰমেৰে। কিন্তু বহুতে আহি ইয়াত লেতেৰা কৰে, খুবেই বেয়া লাগে তেতিয়া। দেখিছেনে কিমান ধুনীয়া সুন্দৰ পৰিৱেশ, ইয়াতে কিমান চৰাই আহে, কিমান কি হয়, হাতী আহে ইয়াত পানী খাবলৈ, হাতী আহে আৰু বহুতো কিবা কিবি আপোনালোকক ক'ম। এতিয়া আপোনালোকে অকণমান উপভোগ কৰকচোন, ইমান ধুনীয়া। কিন্তু আমাৰ আজি বতৰটো বেয়া বাবে আমি সুন্দৰকৈ প্ৰতিচ্ছবিবোৰ ল'বলৈ সম্ভৱ নহ'ল, কাৰণ বহুত ইয়াতে অলপকৈ বৰষুণ আহি আছে। বিশ্ব পৰিৱেশ সুৰক্ষা দিৱস হিচাপে আমি আজি শ্ৰী শ্ৰী ভাংৰা গোঁসাই মন্দিৰ দেউচেতাল দীপৰ বিলত আমি আহি উপস্থিত হৈছোঁহি বাবাৰ এক আশীৰ্বাদ ল'বলৈ। আমি তুলসী পুলি এটা ৰুই পেলাই আমি বাবাৰ আশীৰ্বাদ লওঁ, আৰু ইয়াতে আহক আমি সকলোৱে বাবাৰ আশীৰ্বাদ লওঁ। এনেকৈয়ে মই এটি তুলসীৰ গছৰ পুলি শিৱ বাবাৰ মন্দিৰ চৌহদত ৰোপণ কৰিলোঁ, আৰু মনটো মোৰ সঁচাকৈ খুবেই ভাল লাগিল। এইটো দীপৰ বিলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ। ইয়াতে এখন চাইনবোৰ্ডত লিখা আছে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডল। ইয়াতে চাইনবোৰ্ডত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সুন্দৰভাৱে লিখা আছে যে ড্ৰাইভ কেয়াৰফুলি থ্ৰু দীপৰ বিল, এলিফেণ্টছ ডিজাৰ্ভ ইয়ৰ লাভ এণ্ড কেয়াৰ। সাধাৰণতে সন্ধিয়াৰ পিছত জোৰে ড্ৰাইভ কৰি অহাৰ ফলত বন্যপ্ৰাণীৰ এক্সিডেণ্ট হ'ব পাৰে, চ' প্লিজ ড্ৰাইভ কেয়াৰফুলি। শীতৰ লগে লগে সহস্ৰ জাকে নানা বৰণৰ বিভিন্ন ধৰণৰ পৰিভ্ৰমী বিদেশী চৰাই আহে দেশ বিদেশৰ পৰা এই দীপৰ বিললৈ। পৰিভ্ৰমী চৰাইৰ বাবে দীপৰ বিল এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু, আৰু জৈৱ বৈচিত্ৰ্যৰ অপূৰ্ব সমাহাৰ এই দীপৰ বিল।
জনা কথা এটা ক'ব বিচাৰিছোঁ বৃক্ষৰোপণৰ লগতে আমি সংৰক্ষণো কৰিব লাগে কাৰণ কথাতে আছে যে এজোপা বৃক্ষ 100জন পুত্ৰৰ সমান অৰ্থাৎ 100জন পুত্ৰৰ সমান মানুহৰ মংগল সাধন কৰে এই বৃক্ষই গতিকে প্লাষ্টিক বৰ্জনৰ পৰা আমি নিজকে বিৰত ৰাখি আমাৰ সুন্দৰ বিশ্বৰ পৰিৱেশ সদায় সুন্দৰ কৰি ৰাখোঁ আহক আমি সকলোৱে মিলি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভালেই পালে আৰু আগলৈকো মই এনেকৈ এণ্টাৰটেইনমেণ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম যদি ভাল লাগিছে আপোনালোকৰ চাই তেন্তে লাইক কৰি দি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈকো মই এনে এণ্টাৰটেইনমেণ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম আৰু যেতিয়া ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিবলৈ নাপাহৰিব যেতিয়া মই মোবাইলত আপোনালোকে যাতে মই ভিডিঅ'টো দিয়াৰ লগে লগে মোবাইলত আপোনালোকলৈ নটিফিকেশ্যন যায় আৰু আজি ইয়াতেই মই মাজনী ব্লগৰ পৰা বিদায় ল'লোঁ নমস্কাৰ